5 বছৰত চৰকাৰ আছিল, ডাঙৰ ডাঙৰ মিটিং কৰিছিলোঁ। এতিয়া চৰকাৰ নাই, টকা পইচা নাই, ৰাইজৰ ওচৰত যাই হাত জোৰিছোঁ, সেৱা কৰিছোঁ আৰু ৰাইজক আমাৰ নিজৰ যিটো এজেণ্ডা, আমাৰ UPPLৰ যিটো এজেণ্ডা ৰাইজে যিহেতু জানে, এই কথাটোকে আমি আকৌ ৰাইজৰ ওচৰত দাঙি ধৰিছোঁ। আৰু আজি দেখা পাইছে যে UPPLত হাজাৰ হাজাৰ লোক জইন কৰি আছে, সদায় জইন কৰি আছে। BPFক কোনোবা এজন দুজন আমাৰ নেতা গৈছে, কিন্তু নিৰ্বাচনত জিকিবৰ কাৰণে নেতা নহয়, ৰাইজ লাগে আৰু সেই ৰাইজ আমাৰ লগত আছে। আৰু UPPLে যিমান যেনেকৈ প্ৰচাৰ নকৰক কিয়, বড়োলেণ্ড অঞ্চলৰ ৰাইজে যেনেকুৱা বিচাৰিছে তেনেকুৱা এটা দল পাইছে, সেইটো হ'ল UPPL। BPFে আজিৰ কথা নহয়, যোৱা 20 বছৰে কাক বা সমালোচনা কৰিছে যদি সেইটো মই যেতিয়া ছাত্ৰ সংগঠন আছিলোঁ তেতিয়াও সমালোচনা কৰিছে, এতিয়াও মোক সমালোচনা কৰিছে। মোক সমালোচনাত ক'ব লগা নাই, তেখেতসকলে কওকচোন, ৰাজনীতি কৰি তেখেতসকলে সমাজৰ কি কৰিব, জাতিৰ কি কৰিব, নৱপ্ৰজন্মৰ কাৰণে কি কৰিব, অৰ্থনীতি উন্নয়নৰ কাৰণে কি কৰিব, সামাজিক স্থিৰতাৰ কাৰণে কি কৰিব, তেখেতসকলে এজেণ্ডাবিলাক কওক। মোক সমালোচনা কৰি যদি ৰাজনীতি হয় কৰি থাকক, মোৰতো ক'ব লগা নাই। কিন্তু ৰাজনীতি কৰিব অহা মানুহবিলাকে আজি ক্ষমতাত থাকি ৰাইজক কি সেৱা কৰিব, এই কথাটো জনাওক ৰাইজক।